নমস্কাৰ বন্ধুসকল, মই ধন শইকীয়া। আজি আপোনালোকক লৈ যাম গাই নদী মিলনপুৰ গাঁৱত, য'ত আৰম্ভ হৈছে এক নতুন যাত্ৰা, শনিবৰীয়া বজাৰ। এতিয়া প্ৰতি শনিবাৰে গাঁওখনত উঠিব এক ৰঙীন আৰু কোলাহলৰ দৃশ্য। কৃষকে নিজৰ খেতিৰ শাক-পাচলি, ফল-মূল লৈ আহিছে। স্থানীয় ব্যৱসায়ীয়ে কাপোৰ আৰু গৃহস্থলীৰ সামগ্ৰী, হাতৰ কামৰ সামগ্ৰী আৰু বিভিন্ন খাদ্য সামগ্ৰী সাজি ৰাখিছে। ইয়াত কেৱল বেচা-কিনা নহয়, ই হ'ল মিলনপুৰ গাঁওবাসীৰ মিলন উৎসৱ। বৃদ্ধ-বৃদ্ধাই পৰিচিতৰ সৈতে গল্পগুঞ্জ কৰিছে। কণমানিয়ে মিঠাই আৰু খেলাৰ দোকানত, আৰু যুৱক-যুৱতীয়ে গাঁওখনৰ উন্নতিৰ নতুন স্বপ্নৰ কথা আলোচনা কৰিছে। এই শনিবৰীয়া বজাৰে গাই নদী মিলনপুৰৰ বাণিজ্য, সংস্কৃতি আৰু সম্পৰ্ক একে মঞ্চত মিলাই আনিছে। গাঁওখনৰ অৰ্থনীতি মজবুত কৰাৰ লগতে প্ৰতিটো শনিবাৰ হ'ব আনন্দ আৰু একতাৰ বিশেষ দিন। বন্ধুসকল, আপুনি যদি মিলনপুৰ বা ওচৰৰ গাঁৱৰ হয়, অহা শনিবাৰে নিশ্চয় আহিব। ইয়াতেই লগ পাম গাই নদীৰ কাষত আমাৰ শনিবৰীয়া বজাত। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। অহা ব্লগ আপোনালোকক কিদৰে লাগিব কমেণ্টত জনাব। আগলৈ আৰু বহুত ভাল ব্লগ লৈ আহিম। আজিলৈ ইমানেই, ধন্যবাদ।